নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সো গাইজ, আজি আপোনালোকক দেখাব খুজিছোঁ জালুকগুটিনো মই বছৰৰ বাবে কেনেকৈ সংগ্ৰহ কৰিছোঁ সেইটোকে আপোনালোকক দেখাব খুজিছোঁ, আৰু কি পদ্ধতিৰে বনাম সেইটোকো দেখাম আপোনালোকক। আৰু মোৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকক। আৰু অনাগত দিনবোৰ যেন সকলোৰে বাবে আমাৰ বাবেও ভাল হয় আৰু তাৰে কামনা। তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ, তো চাই থাকিব। চ' আপোনালোকে চাব পাৰে জালুকখিনি মই ইয়াতে ধুনীয়াকৈ ধুই ৰাখিছোঁ এনেকৈ। আৰু এফালে বৰ্তন এটা লৈ ইয়াতে গৰম পানী দি জালুকখিনি এনেকৈ তিয়াইছোঁ। তিয়াই মেলি এনেকৈ চামুচেদি ধুনীয়াকৈ লৰাই থাকিব লাগে 5 মিনিটমান এনেকৈ। কিছুমানে জালুকখিনি উতলাইও দিয়ে, উতলালে হেনো ইয়াৰ ঔষধি গুণবোৰ হেৰাই যায়, সেইকাৰণে মই ইয়াত গৰম পানী দিছোঁ। আৰু সেইফালে এতিয়া ৰ'দত দিছোঁ। এনেকৈ ধুনীয়াকৈ ৰ'দত মেলি দিব লাগে জালুকখিনি। আৰু এনেকৈ কাঢ়া ৰ'দত জালুকখিনি 4 দিনমান শুকালে ধুনীয়া শুকাই যায়, খৰখৰীয়া হয়। আৰু চাব পাৰে আপোনালোকে ইয়াত ধুনীয়াকৈ মেলি দিয়া হৈছে। জালুকৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে সকলোৱে জানে, আৰু ইয়াৰ ঔষধি গুণবোৰ। আৰু ইয়াৰ ঔষধি গুণ এটা মই কৈছোঁ। এতিয়া পানী লগা জ্বৰ যদি হয় তেতিয়া এইটো জাল কৰি খালেও ভাল হয়। আপোনালোকে চাব পাৰি এতিয়া ইমান ধুনীয়া শুকাই গ'ল। 50% শুকালে আৰু 50% বাকী আছে শুকাবলৈ। আৰু চাওক এনেকৈ ধুনীয়াকৈ শুকাই এটা বৈয়ামত আপোনালোকে ধুনীয়াকৈ ৰাখিবও পাৰি। আৰু চাওক, আৰু যাৰ গাৰ বিষ এনেকুৱা হয় তেতিয়া সেইটো জালুকটো অকণমান বেছিকৈ দি জাল কৰিও খাব পাৰে। আৰু যিকোনো তৰকাৰীতে অকণ অকণ দি পিনি আপোনালোকে খাব পাৰে। ইমান ধুনীয়া হৈছে। আপোনালোকে এনেকৈ ধুনীয়াকৈ বছৰটোৰ বাবে জালুক গুটি সংগ্ৰহ কৰিব পাৰি। চাওক ইমান ধুনীয়া হৈছে।